হঠাৎ একেলগে চাচা আৰু ভতিজী একেলগে নাই হৈ গ'ল। এইখন গাঁৱৰ পৰা 18 বছৰীয়া এহাল যুৱক যুৱতী লাপাতা হৈ গ'ল। একেলগে একে নিশা একে দিনা একেলগে নাইকিয়া হৈ গ'ল। উম্মে হবিবা আৰু তৈবুৰ ৰহমান তেওঁলোকে সম্পৰ্কত চাচা আৰু ভতিজী, কিন্তু এই গাঁওখনৰ পৰা আজি 15 দিন হৈ গ'ল উম্মে হবিবাও নাই আৰু চাচা তৈবুৰ ৰহমানো নাই। ফটোখনলৈ আপোনালোকে মন কৰক, এই যুৱতীগৰাকী হৈছে উম্মে হবিবা। এই উম্মে হবিবা আৰু এই যুৱকগৰাকীৰ নাম হৈছে তৈবুৰ ৰহমান। এইগৰাকী হৈছে উম্মে হবিবা, যিগৰাকী যুৱতী আছিলে সেই যুৱতীগৰাকীৰ পিতৃ। তৈবুৰ ৰহমানৰ এইফালে ভাই আছে, এইফালে তৈবুৰ ৰহমানৰ মা আৰু এই উম্মে হবিবাক গাঁৱৰ ৰাইজে মৰমত তেওঁক মুস্কান বুলি মাতে। মানে তেওঁ স্কুলত পঢ়ে ন, স্কুলত পঢ়ি আছে। একেলগে আচৰিত, মানে কি ক'ম আৰু, মানে ভাবিবলগীয়া কথা যে কেনেকে নিৰুদ্দেশ হৈ গ'ল। একেলগে কেনেকে নিৰুদ্দেশ হ'ব পাৰে, একে সময়তে একে নিশাৰ ভিতৰতে কেনেকে নিৰুদ্দেশ হৈ যাব পাৰে, য'ত সম্পৰ্কত চাচা আৰু ভতিজী। এতিয়া তেওঁলোকে দাবী কৰিছে এয়া নিৰুদ্দেশ, মানে হেৰাই গ'ল। ক'ত গ'ল মানে চাচাৰ লগত ভতিজী গৈছে নে ভতিজীৰ লগত চাচা গৈছে, নে চাচা বেলেগকে হেৰাইছে নে ভতিজী বেলেগকে ক'ৰবাত হেৰাইছে। এইটো লৈ তেওঁলোকে চিন্তিত হৈ পৰিছে, নহয় জানো? তেওঁলোকে এইটো লৈ মানে অনুমান কৰিব পৰা নাই। আৰু কেনেকে মানে কি সন্দেহ কৰিছে আপুনি? আপুনি উম্মে হবিবাৰ পিতৃ নহয় জানো? হয়, মই উম্মে হবিবাৰ পিতৃ দেউতা। আৰু ৰাতি 8:30 বজাত ঘৰৰ পৰা ওলাইছিলে আৰু গায়ব হৈ গ'ল। মানে ক'ত নিপাত্তা হৈছে আজিলৈকে মই পোৱা নাই। 15 দিন হৈছে। যে উম্মে হবিবা আৰু তৈবুৰ ৰহমান সম্পৰ্কত চাচা বাতিজা, চাচা বাতিজা। হয়, বেলেগ কিবা সন্দেহ আহেনে? বেলেগ কিবা এতিয়া কোনোবা কিবা কৰিছে নেকি, সেইটোতো আমি আজিলৈকে বিচাৰি আছোঁ। গুৱাহাটী বিচাৰিছোঁ, ডিমাপুৰ বিচাৰিছোঁ, নগাঁও বিচাৰিছোঁ, তেজপুৰ বিচাৰিছোঁ, ক'তো পোৱা নাই আমি। আজি 15 দিন হৈ গৈছে, কোনো খবৰ পাতি পোৱা নাই। বন্ধ ছোৱালী যদি পলাই যায় খবৰ পোৱা যায় এদিন দুদিন, আজি 15 দিন হৈ গৈছে, কোনো খবৰ পাতি পোৱা নাই। এইফালে তৈবুৰ ৰহমানৰ মাতৃ, আপুনি আচলতে কি মানে সন্দেহ কৰিছে? কাপোৰ কানি লৈ গৈছিলে নে তৈবুৰ ৰহমানে? না, কাপড় নিছা না, বেগ চেগ একো লোৱা নাই? না, কিচ্ছু নিছা না, নাই হৈ গ'ল, নাই নাই আৰু নাইয়ে। নাই। কিমান ৰাইজ জমা হৈছে এবাৰ কেমেৰাই ঘূৰাই দিব আপোনালোকক। এয়া হৈছে বৰখলা, হোজাই ডিষ্ট্ৰিক্টৰ। আৰু হোজাই ডিষ্ট্ৰিক্টৰ বৰখলাত আপোনালোকে শ্বেয়াৰ কৰক প্লিজ, আপোনালোকে শ্বেয়াৰ কৰি এওঁলোকক অকণমান সহায় কৰি দিয়ক। এওঁলোকে কান্দি আছে, এইফালে মাতৃ কান্দি আছে, তৈবুৰ ৰহমানৰ বাতৃ কান্দি আছে, এইফালে উম্মে হবিবাৰ পিতৃ খুদ কেমেৰাৰ সন্মুখত আহিছে, দুখ প্ৰকাশ কৰি আছে। শ্বেয়াৰ কৰি দিয়ক যে এই যে 15 দিন হৈ গ'ল, যাৰ বাবে আজি ভিডিঅ' বনাবলৈ আমালোকক মাতি আনিছে। 15 দিনৰ পৰা তেওঁলোকে বিভিন্ন গাঁৱত, বিভিন্ন ঠাইত, থানাই থানাই তেওঁলোকে গৈ আছে, তেওঁলোকক হাহাকাৰ কৰি আছে বিচাৰি, যাৰ বাবেইতো আজি ভিডিঅ' বনাবলগীয়া হৈছে। তেওঁলোকৰ কিমান পইচা পাতি নষ্ট কৰিছে গাড়ী ভাড়া চাৰা লৈ গৈ, অৱশেষত বাধ্য হৈ আমাক মাতিছে আমাৰ জৰিয়তে যাতে ফটোৰ স্ক্ৰীণত থকা এই যে তৈবুৰ ৰহমান আৰু এই উম্মে হবিবাক যাতে কোনোবাই ক'ৰবাত দেখা পালে যাতে এওঁলোকৰ লগত যোগাযোগ কৰে। তলৰ স্ক্ৰীণৰ নম্বৰ আছে, এওঁলোকৰ নাম্বাৰ দি দিছোঁ তলৰ স্ক্ৰীণত, এওঁলোকৰ নাম্বাৰত যাতে যোগাযোগ কৰে। চাচাও নাই, ভতিজীও নাই, একদম মানে লাপাতা হৈ গ'ল। আচৰিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হোজাই ডিষ্ট্ৰিক্টৰ বৰখলা। আপোনালোকে একফালৰ পৰা শ্বেয়াৰ কৰিব, এওঁলোকক সহায় কৰি দিব। এওঁলোকে কান্দি আছে, মানুহৰ ঘৰে ঘৰে, বাৰিন্দাই বাৰিন্দাই, গাঁৱে গাঁৱে গৈ এওঁলোকে বিচাৰি আছে।